আজি এই ভদ্ৰ ছোৱালীজনী তোৰ নিচিনা এটা কাৰণে বেয়া মাত মাতিবলগীয়া হৈছে গম পাইছ ভদ্ৰ ঐ ফটোখন দেখালে হয় ল'ৰাখন নহয় অলপ চাই দে এইবোৰক যদি ভদ্ৰতা বুলি কয় তেন্তে আমিতো বহুত কাপোৰ কানি পিন্ধি আছোঁ Just a young gun with a quick fuse. I was uptight. আৰু এটা কথা ভিডিঅ'টো আৰম্ভণিতে কৈ দিওঁ মাথো এণ্টাৰটেইনমেণ্টৰ কাৰণে বনাইছে কোনো যাতে গাত পাতি নলয় ল'বা মোৰনো কি গোখান্তা উখাৰিবা হেল্ল' গাইছ মই পূৰ্বালী গগৈ মই দুখামান কথা ক'বলৈ আহিলোঁ কথা কওঁ যি মই শুনিব আছে কিন্তু এই হুঁচৰিকাজনে সদায় কেলা দুটা কথা ক'ম বুলি আহিব কেলা এগাল পকেট হৈ যায় আৰু এইবোৰ কথা শুনি মই ডিপ্ৰেশ্যনত যাওঁ কিবা জীৱন চান্দ মেৰা বেলেগৰ ওপৰত মানে মই বনাই ৰ'ষ্ট মানে কথা কৈ গালি পাৰি মোৰ মানে মাথাটো নষ্ট হৈ গৈছে ৰাস্তাসকলৰ কাৰণে বোলে মাথা বেয়া হৈ গৈছে মই কথাটো শুনি আধা ঘণ্টা হাঁহিছোঁ 10 মিনিট ৰখিছোঁ আকৌ আধা ঘণ্টা হাঁহিছোঁ কেলা ডিঙিৰ ওপৰত লৈ ফুলে মাথা বুলি নকয় তাৰ ভিতৰত ব্ৰেইনটো থাকিব লাগে কাজিয়া লাগিছে মোৰ লগত চুচৰা দাদা তোক মানে চুচৰাবলৈ মই জেচিবি 3খন মাতিছোঁ সিহঁতেও হয় লোহাকেইডাল ভাঙি যায় বুলি কৈছে মাখনিজনী বোলে বৰ ডাঙৰ বোলে আৰু সেইটোকতো ছ'চিয়েল মিডিয়া আমাৰ মিমাইবোৰে ৰোষ্ট কৰি ৰোষ্টাৰে ৰোষ্ট কৰি তাক বুজাব নোৱাৰিলে সেইটোতো অধপতনেই গ'ল তোকো চাওঁচোন বাৰু লৈ কিবা চেঞ্জ আহে নেকি নাহে বাৰু একে ৰাস্তাত যোৱা মানুহ বাৰু তহঁতি বাৰু তোৰ গুটি দুটা ছিঙি মই কুকুৰক খুৱাম আমাৰ ঘৰত 5টা কুকুৰ আছে এই তোৰ গুটি দুটা ছিঙি কুকুৰক খুৱাম মোক ছিঙা টাইগৰ বোলে 5টা কুকুৰ আছে ভুল হ'ল নেকি 6টা হ'ব লাগে অ' চৰি তইতো মাখুন দিয়ে চৰি মোৰ ভুল দেই আজি এই ভদ্ৰ ছোৱালীজনী তোৰ নিচিনা এটা কাৰণে বেয়া মাত মাতিবলগীয়া হৈছে গম পাইছ ভদ্ৰ ঐ ফটোখন দেখালে হয় ল'ৰাখন নহয় অলপ চাই দে এইবোৰক যদি ভদ্ৰতা বুলি কয় তেন্তে আমিতো বহুত কাপোৰ কানি পিন্ধি আছোঁ ছোৱালী মানুহ এনেকৈ কয় কথা ল'ৰা সৰু বেলেগ ছোৱালী সৰু বেলেগ নাজানা নেকি তহঁতি এইটোত মাল নাই নেকি মোৰ নহয় তোৰহে নাই যদি ছোৱালী সুৰ যদি এনেকুৱা হয় তেনে ক্ষমা কৰিবা মোক কোনো ছোৱালী নালাগে মই চিংগুলি কাফি চব ছোৱালীকে কোৱা নাই দেই মাখনিজনীৰ কথা বেলেগ দি ধৰিছোঁ দাদা কিয় টানি আনিছ দাদা হয় ময়ো কালতি কৈছোঁ মোৰ লগত লাগ দাদাৰ হয় মই কৈ অ' ফাক আৰু কি কৰ উকালতি LP স্কুলৰ বাৰদাখন গছকি নাপালি উকালতি কৰেগৈ ভেকু ভাওটো দুটা চৰ লগাম নহয় একদম বহা জেগাতে বহি থাকিবি আৰু তোৰ ভেকু ভাও হৈ গুচি যাব চুটোৰ ভাই চুট মাৰানি চালা চাই তাই মুখখন চা লাওপাত কচপাতকৈ অলপ বেছিয়ে চাৰ কিন্তু মই জনামতে অলপ আগলৈকে তাই এনেকুৱা নাছিলে JSB দাই অলপ নাই মই সেইবোৰ কোৱা নাই ভিডিঅ'ত অলপ প্ৰেছাৰ বেছিকৈ দিলে সেইটো কাৰণে অলিয়া পলিয়া হৈ গ'ল কি কপাল নহয় এজনী এনেকুৱা কপালত আমাৰ প্লেন 2খন 3খনত এনেই লেণ্ড হৈ যায় ক্ষমা কৰিব কপাল নহয় এখন তোমাৰ ভুল হৈছে নোকোৱা যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা আৰু ওপৰতে ৰঙা ঘণ্টা এটা আছে এনেকুৱাকৈ টিপি দিবা মাৰি দিয়া আপত্তি নাই টিপি দিয়া আৰু এজন বেছি চলাব নোৱাৰোঁ মই যাওঁ বাই বাই